কি খবৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো আৰম্ভণি কৰি লৈছোঁ। নাজানো ক'ত কি দেখুৱাব পাৰোঁ দিনটো। মানে মই ভাবিছোঁ যে আমাৰ মন্দিৰৰ ইয়াতে কাজ আছে, তাৰে অলপ কিবা কিবি দেখুৱাম। মানে আমি ফটা দিম, অলপ ফটা দিম আৰু তাৰপিছত আহিম তেনেকৈ ভাবিলোঁ তাকে দেখুৱাম অলপ। বাকী আৰু বিশেষ দেখুৱাব লগা নাই, ক'তো যাব লগা নাই, তাকে দেখুৱাম। তাৰপিছত এতিয়া মানে কাম চাম কৰি আজৰি হৈ অলপ বহিছোঁ, মানে গা পা ধুই বহি লৈছোঁ আৰু এতিয়া দিনটো আমি আজি লঘোণে আছোঁ। মানে ভাত তাত নাখাওঁ, বেলেগ বস্তু কিনি খাম। তাৰপিছত সন্ধিয়া মানে 8টা মানত ফটা দি ফটা চগা কৰি আমি ভাত তাত খাব পাৰিম আৰু তাৰপিছত সেয়াই আৰু এতিয়া বহি আছোঁ। ভিডিঅ'টো আৰম্ভণিটো কৰি থৈ দিওঁ, তাৰপিছত তেনেকৈ চাই থাকক দিনটো ক'ত কি কৰোঁ কি নকৰোঁ। ভিডিঅ' চালে সকলো গম পাব। প্ৰণাম আছে, গতিকে আকৌ নিজৰ নিজৰ জেগাত এখন গ্ৰহণ কৰক। তাৰপিছত ভোটাৰবিলাক আকৰ্ষিত কৰিব লাগিব। কি খবৰ বন্ধু বান্ধৱীসকল, আজি নেক্সট ডে, আজি মানে মন্দিৰৰ শেষৰটো দিন। তাৰপিছত এতিয়া মই যাব ৰেডি হৈ আছোঁ মন্দিৰত, যাম আৰু ভিডিঅ'টো। মন্দিৰ যাম এইফালে দিম কে মন্দিৰত আহি এইফালে পুখুৰীৰ পৰা লাগিছোঁ। মই ভাবিছোঁ ভিডিঅ'টো সামৰণি মাৰোঁ ইয়াতে আহি, বেছি দীঘল নকৰোঁ। ৰাতিলৈ আমাৰ